আজিৰ যি মেইন কাৰ্যসূচী হেতু আছিল যে ফাউণ্ডেশ্যন ষ্টন লেইং চেৰেমনি অফ ৰবি হাজি ডিগ্ৰী কলেজৰ যেটো একাডেমিক বিল্ডিং বিশেষকৈ আমাৰ ইয়াত ৰবি হাজি ডিগ্ৰী কলেজত আমি নতুনকৈ জড়িত হৈছোঁ ক'বলৈ গ'লে আগৰ পৰা তেনেকুৱা ধৰণৰ এক্টিভলি জড়িত হোৱা নাছিলোঁ কিন্তু এতিয়া বৰ্তমান যেহেতু এক্টিভলি জড়িত হৈ গ'লোঁ আৰু ইয়াত বিভিন্ন ধৰণৰ বিভিন্ন আমাৰ সমাজ সেৱক যেনেকৈ হেমেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়া আমাৰ XMLA বা আমাৰ এক্স এছিষ্টেণ্ট প্ৰফেচৰ আছিলে গোসাইগাঁও কলেজৰ জিৰেণ বসুমতাৰী ডাঙৰীয়া তেনেকুৱা কৰি আৰম্ভ কৰি আমি ইয়াৰ কলেজৰ লগত বা অনুষ্ঠানৰ লগত জড়িত হৈ গ'লোঁ আৰু অহাৰ লগে লগে আমি চালোঁ যে সঁচাকৈ এইখন ইনষ্টিটিউশ্যনে বা কলেজে যিটো ছাৰ্ভিচ দি আছে সঁচাকৈ এইখন অঞ্চলৰ যিমান দুখীয়া দৰিদ্ৰ পৰিয়ালৰ ল'ৰা ছোৱালীবিলাকে লাভান্বিত হৈ আছে আৰু সেইকাৰণে আমি ভাবিলোঁ যে এইখনত ইম্পৰ্টেঞ্চ দিব লাগে আৰু যিহেতু বৰ্তমান আমাৰ বিটিআৰৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া শিক্ষাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছে আৰু তেখেতে কৈছে যে আমাৰ শিক্ষাৰ ক্ষেত্ৰত আমি কম্প্ৰমাইজ কৰিব নালাগে আৰু সেইকাৰণে আমি ভাবিলোঁ যে এইখন অনুষ্ঠানক আপলিফ্ট কৰাটো দৰকাৰ আছে আৰু ইয়াত চালোঁ বিশেষকৈ যিবিলাক ক্লাছ চলি আছে ভাল ইনফ্ৰাষ্ট্ৰাকচাৰ তেনেকুৱা নাই আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ এটা ভাল দৰকাৰ আছে ইয়াত এটা পঢ়া শুনাৰ এটা পৰিৱেশ আনিবলৈ এটা এডুকেশ্যনৰ এটা এনভাইৰনমেণ্ট ক্ৰিয়েট কৰিবলৈ ইনফ্ৰাষ্ট্ৰাকচাৰৰ দৰকাৰ আছে তো এইখিনি কথা আমি আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া চিফ মহোদয়ক জনাইছিলোঁ আৰু তেখেতে বহুত আনন্দ মনেৰে কৈছিলে যে আপোনালোকে তেনেহ'লে গো হেড কৰক যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ দৰকাৰ আছে সেইখনৰ যাতে প্ৰপ'জাল এটা আহে আৰু সেই প্ৰপ'জালটো আমি এখন ইনষ্টিটিউশ্যনৰ পৰা ৰেডি কৰি তেখেতৰ ওচৰত লৈ গৈছিলোঁ আৰু তেখেতে অলৰেডি অফিচিয়েল প্ৰচেছিং সেইটোৰ কাৰণে ষ্টাৰ্ট কৰিবলৈ তেখেতে গো হেড দি দিছে বা লিখিও দিছে তো সেইকাৰণে তেখেতৰ কনচেণ্ট মৰ্মে বা তেখেতৰ পাৰ্মিশ্যন মৰ্মে আজি এইখন ডিগ্ৰী কলেজৰ কাৰণে আমাৰ এটা একাডেমিক বিল্ডিং যিটো অত্যন্ত জৰুৰী সেইটো দৰকাৰ আছিলে তো সেইখনৰ উদ্বোধনী প্ৰগ্ৰামৰ ডেট তেখেতৰ পৰা লোৱা হৈছিল তেখেত আজি ডেট দিছিলে কিন্তু বিশেষ অসুবিধাত থকাৰ কাৰণে তেখেতে মোক দায়িত্ব দিলে যে তুমি যোৱা আৰু ফাউণ্ডেশ্যন যিটো লেইং চেৰেমনিটো সেইটো তুমি আগবঢ়াই দিয়া আৰু সেই হিচাপে আজি ইয়াত দেখিবলৈ পালোঁ যে আমাৰ ফাউণ্ডেশ্যন ষ্টন লেইং চেৰেমনি সেইখন হৈ গ'ল অনুষ্ঠিত কৰা হৈ গ'ল আৰু বিশ্বাস কৰোঁ যে এই বছৰৰ ভিতৰত আমি এইখন ৰবি হাজি ডিগ্ৰী কলেজৰ কাৰণে এটা একাডেমিক বিল্ডিঙৰ কাৰণে যি কাম আৰম্ভ হ'ব লাগে আৰম্ভ হ'ব আৰু তীব্ৰ গতিৰে আগবাঢ়িব আৰু নিশ্চিতৰূপে ইয়াত যি ল'ৰা ছোৱালীবিলাকে বঞ্চিত হৈ আছিল এটা ভাল ইনফ্ৰাষ্ট্ৰাকচাৰৰ পৰা সেইখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ ৰেডি হৈ যাব আৰু এইখন অঞ্চলৰ যি আমাৰ বিশেষকৈ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ ল'ৰা ছোৱালীবিলাক আছে তেখেতসকলে লাভান্বিত হ'ব আমি জানো যে এটা ভাল পৰিৱেশ গঢ়ি তোলাৰ কাৰণে ইনফ্ৰাষ্ট্ৰাকচাৰ মেজৰ ৰোল এটা প্লে কৰে অকল এটা ইনষ্টিটিউশ্যন বিল্ড আপ কৰা হ'ল আৰু তাৰপিছত যদি আপোনালোকে ইনফ্ৰাষ্ট্ৰাকচাৰ ভালকৈ নবনায় বা সেই পৰিৱেশ যদি দিব নোৱাৰে তেনেহ'লে অলপ কোৱালিটি এডুকেশ্যনত কম্প্ৰমাইজ হৈ যায় তো আমাৰ বিশেষ চৰকাৰৰ এইবাৰ বিশেষ ফ'কাছ হ'ল যে কোৱালিটিত কোনো কম্প্ৰমাইজ হ'ব নালাগে আৰু সেইটোৰ কাৰণে যি সহায় সহযোগিতা আগবঢ়াব লাগে আমাৰ শিক্ষা অনুষ্ঠানবিলাকক আমি আগবঢ়াম আৰু সেই মৰ্মে আজি এইখন অনুষ্ঠান ইয়াত হৈ গ'ল ধন্যবাদ 2019 আৰু টেট টিচাৰ্ছ এছ'চিয়েশ্যনে এতিয়া জাষ্ট লগ কৰিলে মোক এটা মেমৰেণ্ডামত দিয়া হ'ল তেখেতসকলে আশা কৰিছিল যে আজি মেমৰেণ্ডামখিনি দিব ডিৰেক্টলি চিফ ছাৰক কিন্তু তেখেতে অনুপস্থিত হোৱাৰ কাৰণে মোৰ হাতত দিলে আৰু সেইখন মেটাৰ মই চিৰিয়াছলি চিফ ছাৰৰ লগত চিফ মহোদয়ৰ লগত টেক আপ কৰিম বা পাৰ্চিউ কৰিম আৰু যদি বেলেগ ষ্টেটত যদি হৈ গ'ল আমাৰ বিটিআৰ লেভেলতো হৈ যাব লাগে আৰু মই যিমানখিনি মাজত শুনিছিলোঁ যে উইদিন এ শ্বৰ্ট পিৰিয়ড অফ টাইম সেইখিনি ঘোষণা কৰা হ'ব বুলি गोग्गादा जाग्रा सुबुंफोरनिसिम मोनसे गोजोनथाव खौरां उदालगुरि जिल्लानि सिङाव थानाय मावरिया गामियाव मनाटिसा गावसुंथा हान्जानि सोद्रोमा हांमा ब्रह्म बिथाङा आसाम स्टेट रुरेल लाइवलिहुड मिशननि गेजेरजों खानस्रि हासार आरो गोबोर हासारजों दिहुनजानाय अर्गेनिक मैगं थाइगंनि गला बेखेवनाय जाबाय गोग्गो मैगं थाइगं जाग्रा गोसो गुदुं बायग्रा सुबुंफोरा गाहायाव होनाय जानबुं नम्बराव जगाजग खालामनो हागोन जानबुं नम्बरा जाबाय 8011748256 जानबुं नं 8011748256